নমস্কাৰ বন্ধু বান্ধৱীসকল, আকৌ লৈ আহিছোঁ এক নতুন ইনফৰমেশ্যন আপোনালোকক ক'বলৈ। চৰকাৰৰ নতুন নিয়ম, লাগিব এটা নম্বৰ। কি নম্বৰ লাগিব আজি মই কৈ আছোঁ। এইটো কেৱল 2020 আৰু 21 শিক্ষাবৰ্ষৰ বাবেহে প্ৰযোজ্য। ইতিমধ্যে যিসকলে মেট্ৰিক, হায়াৰ ছেকেণ্ডাৰী, BCom পাছ কৰিলে আৰু অনলাইনত এডমিশ্যন হৈ আছে আৰু হ'ব, তেওঁলোকৰ কাৰণে এইটো জৰুৰী। তো সেইটো হ'ল ইউনিক ID বনাব লাগিব। কেনেকৈ বনাব লাগিব মই দেখুৱাই দিম। তো এইটো অতি সোনকালে বনাই ল'ব আপোনালোকে। মই তলত ডিছক্ৰিপশ্যনত কণ্টেক্ট নম্বৰ দি দিম। আপোনালোকে যদি বনাব খোজে তেনেহ'লে বনাব পাৰিব। অতি সোনকালে বনাই ল'ব, নহ'লে অসুবিধা হ'ব পাৰে। প্ৰথমতে হোম স্ক্ৰীণত আহিব, অহাৰ পিছত গুগলত যোৱাৰ পিছত ইউনিক ID লিখি চাৰ্চ কৰিব। চাৰ্চ কৰাৰ পিছত যিখন প্ৰথমত আহিব ডে অনলাইন ৰেজিষ্ট্ৰেশ্যন, তাতে ক্লিক কৰিব। কৰাৰ পিছত আহি আছে, চাই থাকক। ডাইৰেক্টৰেট অফ হায়াৰ এডুকেশ্যন, গভৰ্ণমেণ্ট অফ আছাম, অনলাইন ৰেজিষ্ট্ৰেশ্যন ফৰ ইউনিক ID জেনেৰেশ্যন। তলত টানিব, টনাৰ পিছত লিখা আছে গো ফৰ ৰেজিষ্ট্ৰেশ্যন, তাতে ক্লিক কৰিব। কৰাৰ পিছত পাৰ্চনেল ইনফৰমেশ্যন, ইয়াতে আপোনাৰ নাম দিব পাৰিব, মিডিল নেম, লাষ্ট নেম, ফাদাৰ নেম, তাৰপিছত মাদাৰ নেম দিব পাৰিব, মোবাইল নাম্বাৰ, তাৰপিছত আপোনাৰ ডেট অফ বাৰ্থ, জেণ্ডাৰ দিব পাৰিব, মেল না ফিমেল, তাৰপিছত মেল না ফিমেল, তাৰপিছত ৰিজন দিব পাৰিব, আপুনি মুছলিম না হিন্দু সেইটো। তাৰপিছত কাষ্ট দিব পাৰিব, আপুনি জেনেৰেল না OBC না STC না STH। তাৰপিছত PWD দিব পাৰিব, সেইটো আপুনি কি দিব সেইটো নিজে ক'ব। ষ্টেট অফ ডমিক, আপুনি কি আছাম দিব। তাৰপিছত এইবিলাক নিদিলেও হ'ব, আপুনি লাষ্ট কি পাছ কৰিছে এইটো দিব। ডাটা লিষ্ট, লাষ্ট এক্সামিনেশ্যন পাছ, আপুনি লাষ্টত কি পাছ কৰিলে, হায়াৰ ছেকেণ্ডেৰী না মেট্ৰিক দিব পাৰিব ইয়াতে। তাৰপিছত বেংক একাউণ্ট হোল্ডাৰ নেম, আপুনি ক'ৰ পৰা একাউণ্ট বনাইছে সেই মানুহজনৰ নাম দিব। বেংক একাউণ্ট নম্বৰ আৰু বেংক IFSC কোড তাতে লিখা আছে। তাৰপিছত ইয়াতে ক্লিক কৰিব, আই ছেগ্ৰিফাইড লিখাৰ পিছত ছাবমিট মাৰিব। যদি চাই বুজি পোৱা নাই তেনেহ'লে মোক ডিছক্ৰিপশ্যনত কমেণ্ট কৰিব পাৰে, মই আৰু ভালকৈ বুজাই দিম। যদি বুজি পায় তেনেহ'লেতো ভালেই। যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।